Hello everyone, welcome back to mostlypay. আজিৰ ভিডিঅ'ত অসমীয়া শিশু আলোচনীৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপচন সি লৰা বন্ধু। মুকুতা শিশু আলোচনীখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন সি কুমুদ গোস্বামী। 1923 চনত ৰঘুনাথ চৌধুৰীয়ে লিখা শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপচন বি মইনা। 1984 চনত শান্তনু তামুলীয়ে লিখা শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো অপচন সি মৌচাক। 2013 চনত বিপুল কুমাৰ দিহিঙীয়ে লিখা শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপচন এ অকণিৰ জেউতী। নৱকান্ত বৰুৱাই লিখা শিশু আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপচন এ জোনবাই। অৰুণ শিশু আলোচনীখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন বি মহাদেৱ শৰ্মা। অকণ শিশু আলোচনীখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন এ হেমাকান্ত গোস্বামী। ৰংঘৰ শিশু আলোচনীখন কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপচন বি বিৰিঞ্চি কুমাৰ বৰুৱা। সঁফুৰা শিশু আলোচনীখনৰ সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপচন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 2021 চনৰ চতালৰ পখিলা শিশু আলোচনীখনৰ সম্পাদক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপচন ডি যুগললোচন দাস। ছাত্ৰসাৰথী শিশু আলোচনীখনৰ সম্পাদক কোন আছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব।